নাচি অলপ দেখুৱাই দিয়া আকৌ ৰিয়েল বনোৱা। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি শুই উঠা মোৰ দেৰি হৈ গ'ল। আজি 9টামান বজাত শুই উঠিছোঁ, কাৰণ আজি দুদিনমানৰ পৰা মোৰ জ্বৰ, মানে উঠিবই পৰা নাছিলোঁ। মোৰ বিষ কালি ডক্টৰৰ ওচৰত গৈ দেখুৱাই থৈ আহিলোঁ, মানে চেকআপ কৰালোঁ। জ্বৰ আৰু চৰ্দি হৈছিলে মোৰ, আজি অলপ ভাল পাইছোঁ। আজি ঘৰৰ বাৰাণ্ডাতে অকণমান বহি আছোঁ। চাওক, মই আৰু ধুনীয়া বহি আছোঁ এইফালে। হেল্ল' দুষ্ট বুলি কৈ দিয়া, হেল্ল' দুষ্ট, হেল্ল' দুষ্ট বুলি কৈ দিয়া। চালা বান্দৰৰ নিচিনা কৰি আছোঁ হা। গাইছ, আজি ঘৰত মানুহ নাই বিশেষকৈ। দেউতাটো জ্বৰ, আজি এমাহমানেই হ'ল দেউতাৰ জ্বৰ, আৰু মাৰ অলপ জ্বৰ হৈছে। আজি দেউতাক ডক্টৰলৈ লৈ গৈছে ভিনদেউৱে, আৰু মাও গৈছে লগত। এইটো সময়ত বিশেষকৈ বেমাৰ হয়েই, মানে ৰ'দ আৰু বৰষুণত তিতাৰ পৰা তেনেকুৱা হৈছে মোৰ। আৰু আমাৰ গাঁৱত বিশেষকৈ ঢল পানীটো আহিয়ে থাকে, মানে অকণমান বৰষুণ দিলে আহে, নদীৰ ওচৰতে। গাইজ, ফুৰিবলৈ টাইমেই পোৱা নাই, মানে যেতিয়াৰ পৰা খেতি আৰম্ভ হৈছে তেতিয়াৰ পৰা ঘৰতে মানে বহি থাকিব লগা হৈছে। পথাৰ গৈছোঁ আৰু আহিব লগা হৈছে, তেনেকুৱা হৈ আছে। আৰু কি মানে পানী, মানে কি আমাৰ গাঁৱত মানে কি বিশেষকৈ অকণমান বৰষুণ দিলেই, মানে এজাক বৰষুণ দিলেই মানে পানী, মানে ঢল পানী বুৰাই পেলায়। মানে আমাৰ গাঁৱৰ মানে ওচৰতে কি বুলি কয়, চেঁচা নদীৰ কাষতে হয়। A few moments later. যোৱা এতিয়া চাহকণ বনাই যোৱা, চাহকণ বনাওগৈ যোৱা। যোৱা, বাও আহিছে, দুকাপ চাহ বনাই দিয়াগৈ যোৱা। মোৰতো বিষাই আছে এনেও, যোৱা। কিয় নবনোৱা, বনোৱাগৈ যোৱা। মোৰতো অলপ বিষাই আছে, মানে ইফালে ঔষধো খাব লাগিব। গাইজ, কালি ঔষধ চাওক, কালি ডক্টৰৰ ওচৰৰ পৰা লৈ অহা ঔষধ, ইয়াৰ বটলটো চাওক। এইটো বটল মানে কি, এইটো লিভাৰৰ কাৰণে হয়। এয়া চাওক, লিভাৰ ইমান তিতা যে খাবই নোৱাৰোঁ, কেনেকৈ খাম মই তাকে ভাবি আছোঁ। খাবই লাগিব এতিয়া। ইফালে চাওক টেবলেট, ইফালে চাওক ইমান টেবলেট কেনেকৈ খাওঁ তাকে ভাবি আছোঁ গাইজ। এতিয়া খাব লাগিব, এতিয়া খাই লওঁ। গাইজ, ফাইনেলি ওলাই আহিছোঁ অকণমান। কিমান ঘৰৰ ভিতৰত সোমাই থাকিবি আৰু, একেবাৰে বেয়া লাগি গৈছে। সেইকাৰণে অকণমান আলিতে অকণমান এপাকমান ঘূৰি দিওঁ বুলি ওলাই আহিলোঁ। চাওক গাইজ, আমাৰ গাঁওখনৰ এইফালে মানে পানী, বিশেষকৈ আমাৰ গাঁৱত নদীখন মানে কাষতে হৈছে, চেঁচা নদীখন, সেইকাৰণে পানী আহি থাকে। ইফালে মাটি ৰুবই পৰা নাই, ইফালে গাঁওখন পৰি থাকে। গাইজ, ফাইনেলি ইয়াতে জীয়াই আছোঁ আৰু। ঐ, কি কৰিছ তহঁতি হা? কি কৰিছ? এইফালে আহ হা, এইফালে। ঐ, তয়ো আহ, এইফালে। হেল্ল' বুলি কৈ দিয়া, হেল্ল'। কিয় হাঁহিছা? হেল্ল'। গাইজ, আমাৰ ঘৰৰ মানে কি পদূলিমুখৰ পৰা দেখি থাকি ৰেলখন আৰামত বহি পেলাই চাই থাকিব পাৰি। এয়া চাওক, এনেদৰে চাংখন বনাই লৈছোঁ। এই চাংখনতে বহি ধুনীয়াকৈ ৰেলখন চাই থাকিব পাৰি। চাওক। A few moments later. গাইজ, আমি এতিয়া গৈ আছোঁ পিছফালে আমাৰ নিজৰ বাৰীত। মানে আমাৰ বাৰীখন বহুত দিন নোযোৱা হ'ল পিছফালে। এইফালে আমাৰ ধুনুৱে মই গৈ আছোঁ। আজি চাম ন এইফালে গাইজ চাইছে আমাৰ পুখুৰীটো, মানে মাছ এইবছৰ নাই দিয়া, সিবছৰৰ পৰা দিম বুলি ভাবিছোঁ। মানে পানী আহে যে, সেইকাৰণে এতিয়া লগাবলৈ বেয়া। মানে এইফালে মাটি ৰুইছোঁ, এইফালে আৰু এইফালে আগলৈ আমাৰ মাটি আছে। মানে অকণমান পিছত দেখুৱাইছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টি। এই আমাৰ তামোল চাওক, তামোলৰ মানে পচোৱাই, মানে কি দেউতাই এনেদৰে পচাই থৈছে। তামোল মানে ৰুবলৈ নাই, জেগা নাই। আমাৰ জলকীয়া কেইজোপা ক'ত গ'ল? আমাৰ জলকীয়া কেইজোপা ক'ত গ'ল? এজোপা নগৈছা, কঁঠালজোপা চাওঁগৈ ব'লা। এইজোপা কঁঠাল 6জোপা মানে ৰুইছিলোঁ, কিন্তু নগজিলে না। নাচি অলপ দেখুৱাই দিয়া আকৌ, ৰিল বনোৱা। ছোৱালীবিলাক খুব ৰিল বনাই নহয়। আমাক এইজনীয়ে আকৌ নাজানে ৰিল বনাব, শিকাব লাগিব মোক ৰিল বনাব। গাইজ, আজি ধুনীয়া মই আহিলে বাৰীখন চাবলৈ। মানে এই হালধি আৰু জলকীয়া ৰুইছিলোঁ, নগজিলেই।
চাব আহিলে এনেই এপাকমান গোটেইখন যুগ আছে জোক লাগিব চাবা চেনি যুগ আছে আকৌ ইয়াত ঢেৰ চেনি যুগ আছে ব'লা এতিয়া যাওঁগৈ ব'লা আহা এতিয়া যাওঁগৈ